প্ৰেমৰ কাৰণে মানুহে কি কৰিব নোৱাৰে কোনোবাই সাত সাগৰ 13 নদীও পাৰ হ'ব পাৰে কোনোবাই প্ৰেমৰ কাৰণে মৰিবও পাৰে আৰু কোনোবাই সিনেমাও বনাব পাৰে ককা দেউতা নাতি আৰু হাতী 2 নম্বৰৰ সিনেমাখন ইতিমধ্যে ৰিলিজ হ'ল আৰু এই সিনেমাখন প্ৰডিউচ কৰিছে বনাইছে আমাৰ সকলোৰে মৰমৰ জনপ্ৰিয় মামী ৰিনিকি ভূঞা শৰ্মাই মানে অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ পত্নীয়ে এই সিনেমাখন আৰম্ভ হোৱাৰ 1 মিনিট পাছতেই ডক্টৰ হিমন্ত বিশ্ব শৰ্মা থকা সেই যি গান আছে 1 2 3 4 সেই গানটো চলাই দিয়া হয় প্ৰায় 2 ঘণ্টা 30 মিনিটৰ সিনেমা আৰু এই প্ৰায় 2 ঘণ্টা 30 মিনিটৰ সিনেমাখন মই চালো এতিয়া মই আপোনালোকক জনাম যদি আপোনালোকে সিনেমাখন এতিয়ালৈকে চোৱা নাইকিয়া যে আপোনাৰ পকেটৰ পইচা খৰচ কৰি সিনেমাখন চাবলৈ যাব নে নাযাব ভিডিওটো এটা লাইক কৰি দিব চেনেলটো যদি সাবস্ক্ৰাইব কৰা নাই সাবস্ক্ৰাইব কৰি ল'ব কাৰণ অসমীয়া সিনেমা জগতৰ বহুতো গুৰুত্বপূৰ্ণ ভিডিও আপোনালোকে ৰিভিউ চাবলৈ পাব সিনেমাখন আৰম্ভ হোৱাৰ আগতে অৰ্থাৎ ৰিলিজ হোৱাৰ আগতে বহুত ধৰণৰ প্ৰটেষ্ট কৰিছিলে বয়কট কৰিছিলে বহুতে কৈছিলে যে ফ্ৰীকে দিলেও নাচাও বহুতে কিবা কাৰণত পলিটিক্যাল ৰিজনত সিনেমাখন বয়কটো কৰিছিলে কিন্তু ইমানখিনি কন্ট্ৰভাৰ্সিৰ পাছতো সিনেমাখন 3 জুলাইত সিনেমা হলত ৰিলিজ পালে সিনেমাখন বিগ বাজেটৰ সিনেমা কাৰণ সিনেমাখন মাল্টি ষ্টাৰে ভৰা যতীন বৰা উৎপল দাস প্ৰাঞ্জল শইকীয়াকে ধৰি বহু কেইজন নামী দামী এক্টৰ এক্ট্ৰেছে সিনেমাখনত কাম কৰিছে কিন্তু যিমানেই ডাঙৰ ষ্টাৰ বা সুপাৰষ্টাৰ নাথাকক কিয় যদি সিনেমাখনৰ কাহিনীটো ভাল নহয় তেতিয়া হলে কিন্তু সিনেমাখন চাই ভাল নালাগে কাৰণ এখন সিনেমাৰ বেক বনেই হৈছে সিনেমাখনৰ কাহিনীটো আৰু সেইটোৱে হ'ল ককা দেউতা নাতি আৰু হাতী 2 নম্বৰখন সিনেমাৰ লগত যেতিয়া ককা এজনৰ হাতত 1000 বিঘা মাটি থাকিব তাতে আকৌ তেওঁলোকৰ পুতেক বুৱাৰীয়েক সকলো গৈ বাহিৰত থাকে তেতিয়া ওচৰ পাজৰ মানুহৰ সেই মাটিখিনিৰ ওপৰত চকু পৰিবই এক বৃহৎ পৰিমাণৰ সম্পত্তি এটা হাতী আৰু এটা পৰিয়ালৰ কাহিনীয়ে হৈছে ককা দেউতা নাতি আৰু হাতী 2 নম্বৰ সিনেমাখনৰ কাহিনী সিনেমাখনৰ ফাৰ্ষ্ট হাফটো ইমানেই বেছি শ্লো আছিলে যেনেকৈ বিগ বাজেট এখন সিৰিয়েল হে যেন আমি চাই আছো তেনেকুৱা ফিল হ'ল আৰু মাজে মাজে এনেকুৱা লাগে যেন মই এখন ডিক্সনেৰীহে পঢ়ি আছো কাৰণ ইংলিছত এবাৰ শব্দটো ক'ব আকৌ সেই শব্দটোৰে অসমীয়া অৰ্থটো তেওঁলোকে আকৌ এবাৰ কৈ দিয়ে মানে এনেকুৱা লাগিব যেন আপুনি সিনেমা চাইছে নে ডিক্সনেৰীৰ অৰ্থ বুজি আছে সিনেমাখনৰ সেকেন্ড হাফটো ফাৰ্ষ্ট হাফ যেনেকুৱা আছিলে তাৰ তুলনাত যথেষ্ট বেছি ভাল কিন্তু লাষ্টৰ যিটো ফাইট সিন আছে সেই ফাইট সিনটো চাই আপোনাৰ হয়তো হাঁহিহে ইমান বিগ বাজেটৰ সিনেমাৰ হোৱাৰ পাছত ইমান নিম্নমানৰ ফাইট সিন থকাটো একচেপ্টেবল নহয় সিনেমাখনৰ 1 ঘণ্টাৰ ভিতৰতে প্ৰায় 4টা মান গান এনেকুৱা লাগে যেন গান কেইটা জোৰ জবৰদস্তিহে যেন ভৰাইছে সিনেমাখনত সেই গান কেইটাৰ কোনো ধৰণৰ প্ৰয়োজনে নাছিলে যেন লাগে যদি আপুনি ভাবিছে যে অসমৰ এখন ভাল অসমীয়া সিনেমা চাবলৈ যাম বা বহুত ধৰণৰ কিবা এনজয় কৰিম বুলি যদি আপুনি সিনেমাখন চাবলৈ যাব ভাবি আছে নাযাব কাৰণ এই সিনেমাখন তেনেকুৱা ধৰণৰ সিনেমা নহয় আপুনি যদি সিৰিয়েল চাই ভাল পায় বা ঘৰৰ ফ্যামিলিৰ লগত বোলে টাইম পাস কৰোঁগে বুলি যদি ভাবে তেতিয়া হলে সিনেমাখন চাবলৈ আপুনি যাব পাৰে মই এইখিনিতে এটা অপিনিয়ন দিব বিচাৰো কাৰণ অসমীয়া সিনেমাক জুবিন দাই বহুতে বেছি আগবঢ়াই নিবলৈ উৎসাহ দিছিলে জুবিন দাই নিজেই সিনেমা বনাইছিলে নিজেই প্ৰডিউচ কৰিছিলে নিজেই ডাইৰেকশ্যন দিছিলে আৰু এনেকুৱা সময়ত এনেকুৱা ধৰণৰ বিগ বাজেটৰ সিনেমাত আমি উন্নত মানৰ ডাইৰেকশ্যন উন্নত মানৰ স্ক্ৰীন প্লে বা আমি ভাল ধৰণৰ কাম কি হলে কৰিব নোৱাৰো কাৰণ অসমীয়া সিনেমা ইণ্ডাষ্ট্ৰিটো যদি আমি ভালদৰে অসমৰ উপৰিও ভাৰতবৰ্ষত জিলিকাই তুলিব বিচাৰো তেতিয়া হলে আমি ভাবো এনেকুৱা ধৰণৰ ডাঙৰ প্ৰডিউচাৰ বা ডাঙৰ বিজনেছ ওমেন বা বিজনেছমেনে এনেকুৱা ধৰণৰ অসমীয়া সিনেমাক অগ্ৰণী দিয়াটো খুবেই বেছি প্ৰয়োজনীয় কাৰণ কেৱল মাত্ৰ বিগ বাজেট বুলি কৈ দিলে হয়তো সিনেমা এখন ভাল হৈ নপৰে আমি বিচাৰো যে অসমৰ পৰা এখন ভাল ধৰণৰ সিনেমা আমাৰ অসমৰ পৰিচয় হিচাপে অসমৰ বাহিৰলৈ যায় যেন কাৰণ জুবিন দাই জীয়াই ৰাখিব বিচৰা সেই অসমীয়া সিনেমা ইণ্ডাষ্ট্ৰিটো যাতে কেতিয়াও কোনো কাৰণত এনেকৈ মৰি যাবলৈ দিয়া নহয় এটি পুনৰ ভিডিঅ' সৈতে লগ হ'ম ধন্যবাদ জয় আই অসম জয় জুবিন দা